পাৰো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেটো সপন অসম আৰু অসমৰ জনগণক আগুৱাই লৈ যোৱা আৰু দেশৰ ভিতৰতে আমি যাহাতে বিভিন্ন ক্ষেত্ৰত আনৰ দ্বাৰা সদায় প্ৰশংসিত হ'ব পাৰে এই ক্ষেত্ৰত যিমান পাৰো মই চেষ্টা কৰিম এই দায়িত্বভাৰ লৈ কাম কৰি যোৱাৰ কাৰণে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ডাঙৰ পৰিকল্পনা আছে আৰু এই পৰিকল্পনাটো বাস্তৱক যদি আমি ৰূপায়িত কৰিব পাৰোঁ গোটেই অসমৰ ভৱিষ্যত প্ৰজন্মসকলৰ কাৰণেও ভাল হৈ থাকিব। সমষ্টিৰ প্ৰব্লেমটো বিধায়ক হিচাপে মোৰ দায়িত্ব আছে আৰু মন্ত্ৰী হিচাপে ৰাজ্যখনৰ দায়িত্বটো আছে যে যি বিভাগৰ দায়িত্ব দিয়ে তো গোটেই ৰাজ্যৰ সব জিলা সব জাগা সব সমষ্টিতে যাহাতে সেই কামটো ভালদৰে ৰূপায়ণ কৰিব পাৰে। তামোলপুৰ মোৰ সমষ্টি মোৰ জাগা মোৰ জন্মস্থান গতিকে ইয়াতো কৰণীয় কাম আছে গতিকে মোৰ মন্ত্ৰী বন্ধুসকলৰ লগত কথা পাতি যিবোৰ বিভাগৰ লগত জড়িত সমস্যা আছে আমাৰ ইয়াত সেইবোৰ মই কৰি যাবলৈ চেষ্টা কৰিম। নহয় ছাৰ প্ৰথম প্ৰতিক্ৰিয়াটো হ'ল মই যিহে অৱস্থা চলি আছে এই ৩-৪ দিনত মোৰতো সেইবিলাক কোনো ভাবেই নাছিলে। প্ৰথমটো হ'ল মোৰ ওপৰত যিটো এটা অপপ্ৰচাৰ চলাই যিটো এটা বেয়াকৈ বিভিন্ন ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমতো তেনেকুৱা ধৰণৰ বাতৰি প্ৰকাশ হৈছিলে মোৰ থাকিবলৈ জাগা নাছিলে ঘৰত থাকিলেও ঘৰৰ মানুহখিনিৰ সদায় চিন্তা আৰু ইয়াৰ মাজতে যে মোক আজি মন্ত্ৰীসভাত যে অন্তৰ্ভুক্ত কৰিব মইতো ভাবাই নাছিলোঁ। গতিকে মই ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এটা পৰিস্থিতিৰ মাজতো মোৰ ওপৰত বিশ্বাস ৰাখি আজি যিটো এটা দায়িত্ব প্ৰদান কৰিলে গতিকে সেইমতে সদায় একেলগে কাম কৰি আহিছোঁ আৰু যি দায়িত্ব দিয়ে সেই দায়িত্ব লৈয়ে যিমান পাৰোঁ আগৰ নিচিনাকৈ কাম কৰি যাম। গতিকে তেখেতৰ লগতে আমাৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় আমাৰ সভাপতি আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু যিমানখিনি ইয়াৰ লগত জড়িত তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।